মানে অনন্ত ককাইদেৱে আপোনাক এবাৰ লগ পাব বিচাৰিছে। কলিমন মই পথাৰলৈ যাওঁ ককাইদেউ অহাৰ কথা আছেতো সোনকালেই উভতিম মই পথাৰৰ পৰা মই কোৱা ধৰণে তই কলকে থুকমান আৰু নাৰিকল কেইটামান পাৰি থবি হ'ব ককাইদেউ কলিমন কলৰ টুকুৰা এটা লৈ আনচোন হেৰা হৰ্ণটো বজাই দিয়াচোন তেন্তে আজি এবাৰ হৈ যাওক মইতো ৰেডি হৈ যাওক ঠিক আছে ঠিক আছে ককাই বাইকৰ গাড়ী চৰাই হেৰৌ এহেঁতৰ মিলটো দেখিলে আমাৰ বিলাকলৈ খঙে উঠে বুজিছ নাই তাত গৈ যাব পালে কি নাই সিহঁতৰ মাটি বাৰী ভাগ বতৰা কাজিয়া কৰিব হ'লেই নহয় হেৰৌ প্ৰভুদেৱে যদি বিয়াখন পাতি ল'লেহেঁতেন পাতিব পাতিব বুজিলে বহুত দেৰিকৈ বিয়া পাতিছিল নহয় আজি কিন্তু নোৱাৰিব আজিও তুমি টিকিব নোৱাৰিলা ঠিকেই কিন্তু তয়ো মোক হৰাব নোৱাৰিলি বুজিছ সদায় যি হয় সেইটোৱেই হ'ল সিদ্ধান্তটো তই এতিয়াই দিব নালাগে দুদিনমান ভাবিছা কিন্তু এটা কথা ঠিক বাগিচাখন কিন্তু তই চলাবি বুলিয়ে কিনিছিলো কিন্তু মোৰ ইচ্ছাৰ বিৰুদ্ধে মই কাম এটা কেনেকৈ কৰোঁ সেই বুলি তই ইয়াত এই ৰ'দে বৰষুণে বোকাই মাটিয়ে হাড় ভঙা কষ্ট কৰি থাকিবি আৰু মই চহৰত আৰামত ব্যৱসায়বোৰ চম্ভালি থাকিম সেইটো হ'ব নোৱাৰে নহয় ককাইদেউ গাঁৱৰ বোকা পানীত খেতি কৰি মই যিকণ আনন্দ পাওঁ সেইখন আনন্দৰ কথা মই তোমাক কেনেকৈ বুজাওঁ মোৰ এনেকৈ যথেষ্ট সুখত আছে ককাইদেউ মোৰ অকণো কষ্ট হোৱা নাই আচল কথা হ'ল দায়িত্ববোধ তুমি চহৰত থাকি সুন্দৰকৈ তাৰ ব্যৱসায়বোৰ চম্ভালিছা আৰু মই গাঁৱত থাকি খেতি বাতিবোৰ চম্ভালিছো বছ কথা ইমানেই তুমি যে দায়িত্ববোধৰ কথা কৈছা অকল খেতি বাতিখিনিৰে গোটেই জীৱন দায়িত্ব লৈ থাকিবানে অন্য দায়িত্বওতো পালন কৰিব লাগে অন্য কি দায়িত্ব তোমাৰ বয়স এতিয়া 40ৰ ওপৰ হ'লহি সময় থাকোঁতেই বিয়াখন কৰোৱা এই বয়সত আৰু বিয়া নাপাতো বিয়া বৌ নাপাতো বুলিলেই হ'বনে বেচেৰি নিৰ্মালীজনে তোমাৰ কাৰণেই বাট চাই আছে কলিমন এই গোটেই বাৰীখনেই ভৰালি যেন পাইছো ঐ হ'লনে নাই হ'ল 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 এতিয়া আপুনি এইখন মাৰি দিব পাৰে এই নহ'ব নহ'ব এইকেইটা দেখোন ইয়াতে এৰিলা এইকেইটাও লৈ যোৱা ডিকিত আৰু এইখিনি নিবলৈ জেগা নাই অ' প্ৰভুদ এইখিনি পিছৰ বাৰ আহোঁতে লৈ যাম দে নিজৰ মাটিৰ ধান কেইটানো কোনোবাই এৰি থৈ যায়নে এটা কাম কৰ এইখিনি তোৰ দায়িত্বতে থলো অহা সপ্তাহত চহৰলৈ আহোঁতে তই লৈ আহিবি
লক্ষ্মণৰ দৰে ভায়েক এটা পাইছাতো সেইকাৰণে হকে বিহকে দায়িত্ববোৰ দি থৈ যাওঁ কিয় মোৰ বস্তুবোৰৰ দায়িত্ব ল'বলৈ তোৰ অসুবিধা হয় নেকি কিয় হ'ব পিছে অকল তোমাৰ বস্তুবোৰৰ ওপৰতে মোৰ দায়িত্ব নহয় তোমাৰ সুখ দুখ আশা আকাংক্ষা প্ৰতিটোৰে দায়িত্ব ল'বলৈ মই প্ৰস্তুত কৰাইছো পিছে আজি ৰাতিটো থাকি যাব পাৰিলে ভাল আছিল নহয় কাইলৈ নিবিহঁতক খবৰ কৰিবলৈ যাম বুলি ভাবিছো 3 মাহমান হ'ল সিহঁতক খবৰ কৰিবলৈ যাবই পৰা নাই কাইলৈ যাম বুলি প্ৰিন্সিপালক অলৰেডি ইনফৰ্ম কৰিছো হ'ব দে অহা মাহততো আহিয়ে আছো আহোঁ প্ৰভু কোৱা বৌ তুমি অনন্তক কথাটো অনুকিয়াই থবা তোমাৰ বিয়াখন খাবলৈ যে বৰ মন গৈছে হ'ব হ'ব তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব মোক মাতিছিল আজিহে মোৰ মনটো মুকলি মুকলি লাগিছে বুজিছা ইমান দিনে ভাল বুজাটো মূৰত লৈ আছিলো এইবোৰ কি কৈছে মই হ'লে একো বুজি পোৱা নাই বহাচোন বহা আজি পামৰ পৰা আহোঁতে প্ৰভুধক লগ পাইছিলো প্ৰবীণ হেনো গাঁৱলৈ আহিছিলে নিৰ্মালীৰ কথাটো উলিয়াইছিলে সোনকালে কিবা এটা কৰিব খুজিছে পাৰিলে এই বহাগতে অৱশেষত ভগৱানে যেনিবা চকু মেলি চালে নহ'লে সিহঁতৰ সম্পৰ্কক লৈ গাঁৱৰ মানুহবোৰে লাহে লাহে যিবোৰে বু বাবা কৰিছিল গাঁৱৰ মানুহৰ বুবু বাবাবোৰ বাদ দিয়াহে সি এটা সৎ মানুহ সেইকাৰণে নিৰ্মালীৰ লগত সম্পৰ্কটোৰ কথা জানিও মই একো হকা বাধা কৰা নাছিলো হওক দিয়া তেনেকুৱা এটা মানুহ যে মোৰ ভনী জোৱাই হ'ব সেইটো মোৰ কাৰণে কম গৌৰৱৰ কথা নাই বহাগলৈ কিন্তু বেছি দিন নাই তাতে নিৰ্মালী আকৌ আপোনাৰ একমাত্ৰ ভনী তুমি চিন্তা নকৰিবাহে মোৰ একমাত্ৰ ভনীৰ বিয়া ইমান ধুমধামেৰে পাতিম নহয় গাঁৱৰ মানুহে এনেকুৱা বিয়া খাবলৈ পাইছিলে নে পাব তুমি চাই থাকা দেৰিয়ে হ'ল 8টামান বজাত যাব পৰা হ'লে ইমান পৰে নিবিহঁতৰ স্কুললৈ গৈ পালোহেঁতেন কি কৰিবা কোম্পানীৰ এই ডাঙৰ মিটিং এখন মই নিজে অৰ্গেনাইজ কৰি নিজেই নাথাকিলে কেনেকুৱা হ'ব কোৱাচোন পাৰ্টিবোৰে জানো বেয়া নাপাব নহয় মই অন্য কথা ভাবি কোৱা নাই জুৰিক আয়াৰ হাতত থৈ আহিছোঁ চিন্তা লাগে নহয় ইফালে আয়া 7টা বজাৰ পিছতে ঘৰলৈ গুচি যায় গতিকে আমি যেনে তেনে 7টা বজাৰ আগেই ঘৰ পাবগৈ লাগিব ব্ৰেকডাউন নধৰা হ'ল দেখোন ব্ৰেক ফেইল হ'ল কি হ'ব এতিয়া কিয় মোৰ বস্তুবোৰৰ দায়িত্ব ল'বলৈ তোৰ অসুবিধা হয় নেকি